আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো হৈছে কেনেকৈ চিৰ উচ্চাৰণ কৰিব লাগে। চিৰ উচ্চাৰণ কৰাৰ কাৰণে কিছুমান নিয়ম আছে। সেই নিয়মবিলাক আজি আলোচনা কৰিম। যে ইয়াতে 1 নম্বৰ নিয়মটো আছে, ইয়াতে চিৰ লগত যদি এ যোগ হয় তেন্তে চিৰ উচ্চাৰণটো ক হ'ব। মনত ৰাখিবা, যদি চিৰ লগত এ যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি কৰিব লাগিব? ক কৰিব লাগিব। যেনেকুৱা ইয়াতে চি এ ডাবল আৰ ৱাই, যেনেকুৱা ইয়াতে চিৰ লগত এ আছে সেইকাৰণে এইটো কেৰি উচ্চাৰণ কৰিব লাগিব। যেনেকুৱা এইটো কেৰি হ'ব, ঠিক তেনেকুৱা ইয়াতে কাষ্ট হ'ব, যেনেকুৱা ইয়াতে কেটালগ হ'ব। এনেকৈ উচ্চাৰণবিলাক কৰিব লাগিব। চিৰ লগত যদি এ যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কেনেকৈ কৰিব? কৰে কৰিব। তাৰপিছত 2 নম্বৰ নিয়মটো হৈছে, যদি চিৰ লগত ই যোগ হয় তেন্তে চিৰ উচ্চাৰণটো কি হ'ব? চ হ'ব। চিৰ লগত যদি ই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? যে চ হ'ব। ইয়াতে এইচটো নহ'ব। যেনেকুৱা চি ই এ এছ ই, যেনেকুৱা চিজ এনেকৈ উচ্চাৰণ কৰিব। যেনেকুৱা চেলিব্ৰেট হ'ব এনেকৈ, যেনেকুৱা চেঞ্জ হ'ব, যেনেকুৱা চাৰ্টিফাই হ'ব, যেনেকুৱা চাৰ্টিফিকেট হ'ব। এনেকৈ চিৰ লগত যদি ই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো চ কৰিব। তাৰপিছত 3 নম্বৰ ৰুলছটো হৈছে, চিৰ লগত যদি এই যোগ হয়, চিৰ লগত যদি এই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো চ হ'ব। মনত ৰাখিব, চিৰ লগত যদি এই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? চ হ'ব। যেনেকৈ ইয়াতে চেইন আছে, চক আছে, চেঞ্চ আছে, চান্স আছে, এনেকৈ উচ্চাৰণবিলাক কৰিব। তাৰপিছত 3 নম্বৰ হৈ গ'ল। 4 নম্বৰটো হৈছে, CHৰ লগত যদি অ যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? ক হ'ব। মনত ৰাখিবা, CHৰ লগত যদি কি থাকে? অ থাকে, তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? ক হ'ব। যেনেকুৱা ইয়াতে যে কাৱাচ আছে, যেনেকুৱা কাৱাটিক আছে, এনেকৈ চিৰ লগত অ হ'লে চিৰ উচ্চাৰণটো কি কৰিব? ক কৰিব। তাৰপিছত নেক্সটটো হৈছে 5 নম্বৰটো হৈছে, CHৰ লগত যদি এ যোগ হয়, CHৰ লগত যদি ই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো চ কৰিব লাগিব। CHৰ লগত যদি ই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি কৰিব লাগিব? চ কৰিব লাগিব। যেনেকুৱা চিট, চক, চেচ এনেকৈ চ উচ্চাৰণ হ'ব। ঠিক তেনেকৈ 6 নম্বৰটো আছে, চিৰ লগত যদি এল যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? যে ক উচ্চাৰণ হ'ব। মনত ৰাখিবা যে চিৰ লগত যদি কি যোগ হয়? যে এল যোগ হয়, মানে চিৰ লগত এল, এনেকৈ চিৰ লগত এল যোগ হ'লে কি হ'ব? চিৰ উচ্চাৰণটো ক হ'ব। যেনেকুৱা ক্লাছ আছে, চিৰ লগত এল যোগ হৈছে সেইকাৰণে ইয়াতে ক্লাছ হৈছে। যেনেকুৱা ইয়াতে ক্লেম্বাৰ হৈছে, যেনেকুৱা ক্লাংক হৈছে, এনেকৈ চিৰ লগত এল থাকিলে চিৰ উচ্চাৰণটো ক কৰিব লাগিব। তাৰপিছত আছে ইয়াতে নেক্সটত 7 নম্বৰত আছে, চিৰ লগত যদি আই হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? চি বুলি কৰিব লাগিব। মনত ৰাখিবা যে চিৰ লগত যদি আই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটোই চি হিচাপে কৰিব লাগিব। ইয়াতে যেনেকুৱা চিনেমা, ইয়াতে মনত ৰাখিবা চিৰ লগত আই হৈছে, চিৰ লগত আই হৈছে মানে চি উচ্চাৰণ কৰিব লাগিব। চিনেমা, চাৰ্কুলাৰ, চাৰ্কেল, চাৰ্কুলেশ্যন, এনেকৈ চিৰ লগত যদি আই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো চি হ'ব। নেক্সট ইয়াতে আছে, চিৰ লগত যদি অ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? ক হ'ব। মনত ৰাখিবা, চিৰ লগত যদি অ হয় তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? ক হ'ব। যেনেকুৱা কুক আছে, যেনেকুৱা কংগ্ৰেচুলেশ্যনছ আছে, কালাৰ আছে, কোল্ড আছে, এনেকৈ চিৰ লগত অ হ'লে কি হ'ব? চিৰ উচ্চাৰণটো ক হ'ব। তাৰপিছত নেক্সটত আছে 9 নম্বৰটো আছে, যে চিৰ লগত যদি ইউ যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো ক কৰিব লাগিব। ইয়াতো যদি চিৰ লগত কি হয়? ইউ হয়, চিৰ লগত ইউ হ'লে তেনেহ'লে চিৰ উচ্চাৰণটো কি হ'ব? ক হ'ব। যেনেকুৱা ইয়াতে কাষ্টম আছে, কাট আছে, কিউট আছে, ইয়াতে কি হৈছে? চিৰ লগত ইউ হোৱাৰ কাৰণে চিৰ উচ্চাৰণটো ক হৈছে। ঠিক তেনেকৈ চিৰ লগত যদি ৱাই যোগ হয় তেনেহ'লে চিৰ উচ্চাৰণটো চ হ'ব। মনত ৰাখিবা, চিৰ লগত যদি ৱাই হয় তেনেহ'লে কি হ'ব? চিৰ উচ্চাৰণটো চ হ'ব। যেনেকুৱা চাইকেল আছে, যেনেকুৱা চাইবাৰ আছে, যেনেকুৱা চাইক্ল'পিডিয়া আছে, ঠিক এনেকৈ কৰিব লাগিব। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত থাকিব আৰু এনেকৈ ভিডিঅ'বিলাক আহি থাকিম। থেংক ইউ ফৰ ৱাচিং। ষ্টে হেপী এণ্ড এনজয় লাৰ্ণিং।